অৰ্কিডৰ এটা ফুলত সদায় 6টা পাহি পৃথিৱীৰ ভিতৰত সৰু। হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহি আমি অৰ্কিড গাৰ্ডেনলৈ আহিলোঁ। তাত আমি টিকেট কাটিলোঁ, সৰুবিলাকৰ 30 টকা আৰু ডাঙৰৰ 100 টকা। আৰু ভাৰতৰ সৰ্ববৃহৎ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানখন খুবেই সুন্দৰ বুলি আমি শুনি আছিলোঁ। আৰু এই উদ্যানখনৰ অ'নাৰ হৈছে অখিল গগৈ ডাঙৰীয়া। পৃথিৱীত প্ৰায় 35,000 প্ৰকাৰৰ অৰ্কিড আছে, যাৰ ভিতৰত ভাৰতত প্ৰায় 1314টা প্ৰকাৰ আৰু উত্তৰ পূব ভাৰতত প্ৰায় 850টা প্ৰকাৰ আৰু অসমত 402টা প্ৰজাতি। তাৰ উপৰিও এই অৰ্কিড পাৰ্কখনত 600ৰো অধিক বনৰীয়া অৰ্কিড সংগ্ৰহ কৰি অনা হৈছে। ইয়াৰ উপৰি অসমত আটাইতকৈ সৰু অৰ্কিডৰ প্ৰজাতি পোৱা যায় এই পাৰ্কখনতেই। লগতে 200তকৈও অধিক প্ৰজাতিৰ চাউলৰ ভঁৰাল পৰিকল্পিতভাৱে নিৰ্মাণ, অসমৰ স্থানীয় সংস্কৃতিৰ প্ৰচাৰৰ বাবে কেন্দ্ৰ, বিভিন্ন প্ৰজাতিৰ বাঁহ, বেত, বিভিন্ন প্ৰজাতিৰ মাছ, বিভিন্ন প্ৰজাতিৰ ঔষধি গছেৰে ভৰপূৰ ভাৰতৰ সৰ্ববৃহৎ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানখন আমাৰ অসমতে আছে। বহাগত ফুলিব ফুলিলে তললৈ মূৰ কৰি ফুলে। এইখিনি আপোনাৰ মাটি থোৱা অৰ্কিড, ওপৰত যিমানবোৰ দেখিছে। আৰু অৰ্কিড আপোনালোকে চিনি পাবলৈ এনেকৈ ফুলপাহত চাব লাগে। অৰ্কিডৰ এটা ফুলত সদায় 6টা পাহি থাকে, 5টা এনেকৈ একেই হ'ব, এটা সম্পূৰ্ণ বেলেগ। সেইকাৰণে আমাৰ নাৰ্জী ফুল, গোলাপ ফুল অৰ্কিড নহয়, তাত বেছিকৈ থাকে। আমাৰ সেই ৰঙা ফুলবোৰ দেখিছে যে, সেইবোৰো অৰ্কিড নহয়, তাত কমকৈ থাকে। অৰ্কিড হ'বলৈ হ'লে 5টা একেই, এটা বেলেগ হ'বই লাগিব। আৰু মাটিত থকাও আছে, আমাৰ মাটিত নথকাও আছে। এইখিনিতো আজিকালি খুব কমন, আমাৰ মানুহে বিয়া বুকিবোৰত ব্যৱহাৰ কৰে। কিন্তু এবাৰ ফুলিলে আপোনাৰ 2.5 মাহ 3 মাহলৈ বেয়া নহয়, সেইকাৰণে ডেক'ৰেশ্যনত ব্যৱহাৰ কৰে। আৰু আমাৰ মানুহে আমি ভাবি থাকোঁ গছত থাকে অৰ্কিডে, গছৰ পৰা খায়, কিন্তু গছৰ পৰা একো নাখায়, গছত অকল আশ্ৰয়টোহে লয়। সেইকাৰণে পাইপবোৰতো জীয়াই আছে চব। এইটো অৰ্কিডৰ ফুলটো চাওক, এইটো দেখিবলৈ চব এলিয়েন টাইপৰ নাই। এইটো ফুলটো চাওক, ফুলপাহ দেখিবলৈ চব বেলেগ ধৰণৰ। এইটো গোন্ধটো লৈ চাওকচোন, পাতৰ গোন্ধ এটা পাব। চবতে চাওক, 5+1 এইটো কলি এটা ওলাইছে চাওক। ই যেতিয়া ফুলিব, ফুলৰ চাইজটো হয় 1.2 মিলিমিটাৰ, পৃথিৱীৰ ভিতৰত সৰু। সেইটো আমাৰ অসমতে পায়, অসমৰ পৰা ৰিপৰ্ট কৰিছে। আৰু এইজোপা অৰ্কিডৰ আপোনাৰ পাত নাথাকে, শিপাবোৰতে সিহঁতৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি তেনেকৈ জীয়াই থাকে। সেইকাৰণে লিফলেছ কয়, কিন্তু টেনিঅ'ফাইলাম গ্লেণ্ডুলোছাম। তো আমাৰ কপৌ ফুলজোপা আপোনালোকে এনেকৈও লগাব পাৰে চাওক। কিন্তু গোটা নাৰিকলটোৰ ওপৰত আছে, মাটিৰ প্ৰয়োজন নাই কাৰণে নাৰিকলটোৰ ওপৰতে। আৰু ইয়াক কয় আপোনাৰ শিয়াল নেজীয়া কপৌ, আমাৰ যোনটো নাচনি আমাৰ। যদি ঘৰত আছে আপোনালোকে ফুলিলে চাব, 5টা পাহিটো একেই হ'বই, মাজৰ পাহিটোত কপৌ চৰাইজনী মুখখন দেখা পায়, সেইকাৰণে তাক কপৌ ফুল কয়। আৰু তাৰ পাতল এটা গোন্ধ থকাৰ কাৰণে নাচনিবোৰ যিমান স্পীডত ঘূৰিলেও মূৰ নুঘূৰে, মানে গোন্ধটোৱে মেডিচিনৰ কাম কৰে। মানে গোটেইখিনি কপৌ ফুল নহয়, কপৌ ফুল মাত্ৰ এটা প্ৰজাতি। তো কপৌ ফুল জাতীয় সপুষ্পক উদ্ভিদক অৰ্কিড কয়। তাৰে প্ৰজাতি আমাৰ ইয়াতে 1200 আছে, 1200 প্ৰজাতি। এইটোৰ গোন্ধত লৈ চাব, ধুনীয়া গোন্ধ। এইজোপা পায়, এইটো হাইব্ৰিডটো। আৰু অৰ্কিডবোৰ আমি খাবলৈ ব্যৱহাৰ কৰোঁ। আমি আইচক্ৰীম, কেকত যে ভেনিলা এচেঞ্চ খাওঁ যে, ভেনিলাটো এটা অৰ্কিড। এইজোপা চাওক ভেনিলাৰ গছ। ইয়াত ফুল ফুলাৰ পিছত এনেকৈ এইবোৰ গুটি লাগে। এই বিনছটো শুকুৱাই পেলাই তাৰ পৰা এচেঞ্চটো পাওঁ। খালি 1 কেজি গুটিৰ বজাৰ দামটো হৈছে 40,000 টকা। কিন্তু আমিতো 10 টকাতে ভেনিলা খাওঁ, গোটেই গোন্ধটোৱে। ভেনিলাও অৰ্কিড, ইয়াৰ ফুলপাহটো ইয়াৰ ডাল ৰুলে হয়। খালি ৰুব পাৰিব, গছটো হ'ব, কিন্তু গুটিটো নালাগে। মানে গুটি লাগিবলৈ যিটো ইনচেক্টে পলিনেশ্যন কৰিলে গুটি লাগে, সেই ইনচেক্টটো পৃথিৱীত নাইকিয়া। এতিয়া সেইকাৰণে হাতেৰে পলিনেশ্যন কৰাৰ পিছতে এইবোৰ লাগে। ফুলপাহত মানে হাতেৰে পৰাগযোগ কৰিব লাগে। অৰ্কিডবোৰৰ কাৰণে ইনচেক্টটো আছে, কিন্তু ভেনিলাজোপাৰ কাৰণে নাই। সেইকাৰণে ভেনিলা পৃথিৱীত একদম দামী ফুল, 1 কেজিৰ দাম 40। এইজোপা অৰ্কিডটো আপোনালোকে ৰাস্তাৰ কাৰণে কি ভাবে? এইবোৰ চব ফুল ফুলাৰ পিছত গুটি লাগে, কিন্তু ডাঙৰ ডাঙৰ গছৰ ওপৰত থাকে বেছিকৈ। আমাৰ মানুহে মানে ইমান কালাৰফুল নহয় ফুলটো, সেইকাৰণে নুফুলে বুলি ভাবি নাম দিলে মতা কপৌ।
কিন্তু ফুল হ'বই অৰ্কিড হ'লে। এইফালে এটা নাচনি এটা আছে আৰু ছেটটো চব ফ্ৰক পিন্ধা ছোৱালী এজনী হাত মেলি নাচি থকা নিচিনা বাৰ্বি ডল নিচিনা দেখা, সেইকাৰণে ডান্সিং লেডি অৰ্কিড কয়। সেইটো গোন্ধটো লৈছোঁ, চকলেটৰ নিচিনা গোন্ধ। এইবোৰ চব এনেকৈ ফ্ৰক পিন্ধা ছোৱালীৰ নিচিনা, ইমান মুখখন চব হাত দাঙি নাচি থকা নিচিনা, সেইকাৰণে ডান্সিং লেডি অৰ্কিড। এই অৰ্কিডটো আপোনালোকে অকণমান হাউলি পেলাই চাওকচোন, এইটো বহৰ শিঙৰ নিচিনা দেখা, মুখখন চাওক। আৰু অৰ্কিডবোৰ লগাবলৈ আমি ব্যৱহাৰ কৰোঁ চাওক ঢেকীয়া গছৰ টুকুৰা, ডাঙৰ ডাঙৰ ঢেকীয়া গছ। এই বেগৰ যোনডাল ব্লকটো দেখিছে যে এইটো কোলাটো, সেইটো এডাল ঢেকীয়াৰ গছ। এইবোৰ অৰুণাচল ছাইডে পায় ডাঙৰ ডাঙৰ ঢেকীয়া। তো ঢেকীয়া গছত অৰ্কিড লগালে অৰ্কিডৰ গ্ৰ'থবোৰ খুব ভাল, কাৰণ ঢেকীয়া গছে পানীটো ধৰি ৰাখিব পাৰে, তাৰ পৰা অৰ্কিডে সেমেকাটো পাই থাকে। সেইকাৰণে বেছিকৈ আমি ঢেকীয়া গছ। এইটো এটা অৰ্কিডৰ ফুল চব, এইটো দেখিবলৈ জিঙাজনীৰ নিচিনা। এইটো বাল্বোফাইলাম বুলি এটা অৰ্কিড। ইয়াক বাল্বোফাইলাম কোৱাৰ কাৰণটো হ'ল পাতৰ গুৰিত সদায় এনেকুৱা বাল্ব এটা থাকে, আৰু বাল্ববোৰত অৰ্কিডবোৰে সিহঁতৰ খাদ্যবোৰ জমা কৰে। এনেকুৱা শুকান দিনত সিহঁতি বাল্বৰ পৰা খাই জীয়াই থাকে, সেইকাৰণে বাল্বোফাইলাম কৰে। এইটো এটা এপিডেণ্ড্ৰাম বুলি। মই ক'লোঁ যে 5টা একে এটা বেলেগ, চবতে চাওক এই 5টা একে, মাজৰটো বেলেগ। আৰু মাজৰটো বেলেগ হোৱাৰ কাৰণটো হৈছে 80% অৰ্কিডত গোন্ধ নাথাকে, সেইকাৰণে তাৰ পৰাগযোগ হ'বৰ কাৰণে মাজৰ পাহিটো এনিমেল ইনচেক্টৰ নিচিনা হয়। তো তাৰ আকৰ্ষণতে যেতিয়া নিজস্ব ইনচেক্টটো তাত আহিব, তাত পৰাগযোগ হ'ব, তাৰপিছতহে অৰ্কিডত গুটি লাগিব। সেইকাৰণে মাজৰ পাহিটো দেখিবলৈ বেলেগ বেলেগ। এইটো এটা ফুলিছে চাওক, এইটো দেখিবলৈ গণেশৰ নিচিনা ফুলপাহ চাওক। এইটো আমাৰ মানুহে ভাটৌ উঠতীয়া কপৌ ফুল কয় যে, এই ফুলপাহ চাওক দেখিবলৈ চাওক, মাজত চৰাই মুখখন চাওক। এই এনেকৈ আমাৰ ফুলটোত কপৌ ফুলটোত কপৌ চৰাইজনী দেখা পায়, সেইকাৰণে কপৌ ফুল কয়। এইটো চাওক অকল গোটা নাৰিকলটোৰ ওপৰত, একোৱেই নাই, তেনেকৈ গছো ধুনীয়া ফুলো ফুলি আছে। এইখিনি হৈছে আপোনাৰ পোক পতংগ খোৱা গছ, আপোনালোকে শুনি থাকে যে পলচি উদ্ভিদ কয় যে, এইবোৰ চব পলবোৰ। আৰু সেই ভিতৰত গৈ যেতিয়া ইনচেক্ট সোমাব, ঢাকনাটো বন্ধ হৈ যায়। আৰু ভিতৰত আপোনাৰ আঠাজাতীয় কিছুমান জেল টাইপৰ বস্তু থাকে, তাত গৈ ইনচেক্টটো লাগি যায়। সি মৰাৰ পিছত তাৰ ৰসটো টানি খাই গছজোপা জীয়াই থাকে। এইটোতো মোবাইলবোৰত আপোনালোকে দেখি থাকে ভেনাছ ফ্লাইটটা, এইটো কাঁইটটো এনেকৈ মেল খাই থাকে, পোক পতংগ বহাৰ লগে লগে সেই কাঁইটখিনি চেপা মাৰি দিয়ে। তো আমাৰ মানুহে আমি চবেই কৈ থাকোঁ ক'লা ৰঙৰ ফুল নাথাকে, কিন্তু চব ক'লা ৰঙৰ ফুল। বাঘৰ দাড়ি কয়। ফুলটো যেতিয়া মেচিয়ৰ্ড হ'ব দেখিবলৈ এই বাদুলিৰ নিচিনা দেখায়, সেইকাৰণে ব্লেক বেট কয়। অসমীয়া নাম বাঘৰ দাড়ি, প্ৰথমতে সেই দাড়ি নিচিনা দেখায়। এইটো কিন্তু অৰ্কিড নহয়, এইটো এটা নৰ্মেল ফুল। কিন্তু আজিকালিতো গোলাপ ফুল বনাইছে ক'লা ৰঙৰ, গোলাপটো হাইব্ৰিডটো, এইটো নেচাৰেল। এইফালে চাওক, কি হওক এটা মাংকি ভিতৰ অংশটোত চব দেখিবলৈ একজেক্ট বান্দৰৰ মুখখনৰ নিচিনা, সেইকাৰণে মাংকি ফেচ কয়। ফুলবোৰ চব ভিতৰ অংশটো বান্দৰ এটা বহি থকাৰ নিচিনা, বান্দৰৰ মুখখনৰ নিচিনা। আৰু এইটো আপোনাৰ লেডি শ্লিপাৰ বুলিও কয়। মাজৰ পাহিটো দেখিবলৈ চব জোতাৰ নিচিনা দেখায়। ইয়াৰে এটা প্ৰজাতি, এইটো হৈছে মেঘালয়ৰ জাতীয় ফুল। এইটো আমাৰ কপৌ ফুল যেনেকৈ অসমৰ জাতীয় ফুল, এইটো মেঘালয়ৰ জাতীয় ফুল। এক পেফিঅ'পেডিলাম ইনচিগনি বুলি কয় বটানিকেল নামটো, কমন নামটো লেডি শ্লিপাৰ, মহিলা মানুহে পিন্ধা জোতাযোৰৰ নিচিনা মাজৰ পাহিটো। ইয়াত এটা ফুলিছিলে চাওক, এইটো অকণমান মৰহিছে যে, এইটো দেখিবলৈ চাওক উৰি থকা মৌ মাখিজনীৰ নিচিনা। মৌ মাখি চব কিবা এনেকৈ কঢ়িয়াই লৈ যোৱাৰ নিচিনা। এইটো চব তলত বাস্কেট নিচিনা দেখায়। এইবোৰ ঔষধি গুণ আছে, যোনবোৰ গ্লকমা কেট্ৰেকত আমি ব্যৱহাৰ কৰোঁ। নামটো ব্লু ভাণ্ডা অৰ্কিড। অৰ্কিডত এনেকৈ গুটি লাগে চববোৰ। ইয়াৰ ভিতৰত আপোনাৰ হাজাৰ হাজাৰ পাউডাৰ নিচিনা গুটি থাকে, খালি ইয়াক আমি হাতেৰে সিঁচি গজাব নোৱাৰোঁ। গজিবলৈ এটা বিশেষ ধৰণৰ ফাংগাছ লাগে, মাইক্ৰ'ৰাইজা বুলি কয়। ই বতাহত উৰি গৈ য'ত মাইক্ৰ'ৰাইজা পাব তাতহে গজিব। সেইকাৰণে অৰ্কিড আপোনালোকে হাতেৰে সিঁচিবা, আমি গজাব নোৱাৰোঁ। আমি কাটিং প্ৰচেছত অৰ্কিড মানে বেলেগ কৰোঁ। ইয়াত নতুন যেতিয়া গজালি আহিব, ইয়াত শিপা চিপা আহি যোৱাৰ পিছত ইয়াক আপোনালোকে বেলেগ গছ বনাব, সেইটো মানে ইজি প্ৰচেছ। এইবোৰো বাল্বোফাইলামৰ এইটো ফুল চাওক, এইটো আপোনাৰ ছোৱানিয়ানা বুলি কয়। ইয়াতো চাওক এনেকৈ 3টা 2টা 5টা মাজত বেলেগ।
আৰু ফুল যেতিয়া নুফুলিব তেতিয়া অৰ্কিড চিনি পাবলৈ আপোনালোকে পাতবোৰ চাব লাগিব। অৰ্কিডৰ পাতৰ যোনবোৰ হীৰা সদায় চিধাকৈ থাকে। আমাৰ নৰ্মেল প্লাণ্টত এইবোৰত চব জাল হীৰা থাকে, চবফালে যায়, কিন্তু অৰ্কিড হ'লে সদায় চিধা। এইবোৰ দেখিবলৈ চব বিচাটোৰ নিচিনা। ইয়াত কিন্তু বহুতখিনি ফুল আছে, সেই এটা ফুলতহে 5+1টো আছে, সেইকাৰণে অৰ্কিড। এইটো নাচনি, এইটো এটা ফুলিছে, এইটো এম্ব্ৰচিয়া বুলি কয়, বাল্বোফাইলাম। ফুলপাহ দেখিবলৈ চব ৰজাৰ সিংহাসনৰ নিচিনা, এই মাজত চব ৰজা বহি থকাৰ নিচিনা। অঁ, আৰু এইকেইটা কেটেলীয়া অৰ্কিড। ইয়াৰ ভিতৰৰ অংশটোত চব শুই থকা কুকুৰ পোৱালি এটাৰ নিচিনা দেখায়, বুজিছে? ডলফিন টাইপৰ হাতে নধৰাকৈ এইকেইটা গোন্ধটো লৈ চাওকচোন, ধুনীয়া পাতল গোন্ধ এটা। ৰিংকো ষ্টাইলিছ জাইগেণ্টিয়া কয়, আমাৰ জপাক ৰিংকো ষ্টাইলিছ ঋতুচা কয়। ফক্স টেইল অৰ্কিড, শিয়াল নেজিয়া কুকু। ইয়াত আপোনাৰ মেইনলি অৰ্কিডখিনি নেক্সট আপোনালোকে মিউজিয়ামটো চাব পাৰিব। আগলৈ তেনেকৈ বহুতকেইটা পইণ্ট আছে, বেম্বু গাৰ্ডেন, কেকটাছ গাৰ্ডেন, বিহু ডান্স, ব'টিং, এনেকৈ ভালকৈ চালে আপোনাৰ 1.5 ঘণ্টা 2 ঘণ্টা লাগিব, গোটেইখিনি ভালকৈ চাব পাৰিব। দাদা থেংক ইউ দেই। হয়, দাদাজনে অৰ্কিডৰ বিষয়ে অলপ কৈ দিলে। তাৰপাছত আমি গ'লোঁ অসমৰ জাতীয় সংগ্ৰহালয়টোত। অসমৰ যিবিলাক জাতীয় বস্তু আছে, লগতে পৰম্পৰাগত সাজপাৰ, অলংকাৰ আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বহুতো বস্তু এই সংগ্ৰহালয়টোত সংগ্ৰহ কৰি থৈছে। লগতে তাঁতশালত কাপোৰ কেনেকৈ বোৱে, বিভিন্ন ধৰণৰ ৰং ক'ৰ পৰা কেনেকৈ তৈয়াৰ কৰিছিল, এই বিষয়েও এই সংগ্ৰহালয়টোত বৰ ধুনীয়াকৈ সংগ্ৰহ কৰি থোৱা হৈছে। এনেকে বব আৰু মোনা চিলাব, কঁকালত লগাই পেলাই কঁকালত লগাব, সেইকাৰণে কঁকাল ভাল ऐसा करो जल्दी। वाइल्ड कॉफी কিছুমান নজনা কথা শিকিলোঁ, লগতে বিভিন্ন প্ৰকাৰৰ ঔষধি গছৰ নামো জানিলোঁ আজি। আৰু সঁচাকৈ এই পাৰ্কখনত 2 ঘণ্টা 3 ঘণ্টা লাগি যায় সকলোখিনি শেষ কৰি চাবলৈ হ'লে। আৰু এতিয়া আমাৰ ভোকো লাগিছে, লগতে পেটৰ কথাটো চিন্তা কৰিবই লাগিব, সেইকাৰণে আমি এই পাৰ্কখনৰ পৰা উভতনি দিওঁ। এতিয়া আমি সোমাইছোঁ ভাত খাবৰ কাৰণে বান কাহি নামৰ ৰেষ্টুৰেণ্টখনত। লগতে ঢেৰ কিবা কিবি আইটেম অৰ্ডাৰ দিলোঁ আৰু এখন ভেজ থালিও অৰ্ডাৰ দিলোঁ। আৰু খাই বৈ আকৌ আমি ঘৰতো যাব লাগিব নহয়, আৰু গুৱাহাটীলৈ আমি ৰাওনা হ'লোঁ। আৰু আজিলৈ ইমানেই। এণ্ড লাষ্টলি থেংক ইউ ফৰ ৱাচিং। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব মোৰ চেনেলটো।